গুৱাহাটী মহানগৰীৰ মাজমজিয়াত মাজনিশাৰ নাটক গল্পকাৰে সৃষ্টি কৰিলে বাস্তৱ গল্প হাতত বন্দুক লৈ গল্পকাৰ এইবাৰ জনতালৈ উদ্দেশ্য কৰি গুলী মহানগৰীৰ খানাপাৰা অঞ্চলৰ এই ঘৰটোলৈ মন কৰক ঘৰটোৰ নাম গল্প এই গল্প নামৰ ঘৰটোৰ গৰাকী হৈছে নীলোৎপল বৰুৱা নামৰ এজন গল্পকাৰ এইজন গল্পকাৰে দেওবাৰে নিশা তাণ্ডৱৰ সৃষ্টি কৰিলে সমগ্ৰ অঞ্চলত ছঘণ্টা ধৰি আৰক্ষীক জলাকলা খোৱালে এইজন ব্যক্তিয়ে মোৰ বন্দুক আছে পুৱা ৩ বজা পৰ্যন্ত খানাপাৰাৰ এই ঘৰটোত চলিল এক ৰুদ্ধশ্বাস নাটক গল্পকাৰ নীলোৎপল বৰুৱাৰ দাদাগিৰি সুৰামুক্ত অৱস্থাত মাংসৰ দোকান লণ্ডভদ্ৰ মহিলাক ক্ৰিকেট বেটেৰে আক্ৰমণ সমগ্ৰ ঘটনা জনাৰ আগে এই মহিলাগৰাকীলৈ মন কৰক মহিলাগৰাকীৰ হাতত এখন ক্ৰিকেট বেট আচলতে এই মহিলাগৰাকীক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল নীলোৎপল বৰুৱা লগে লগে প্ৰতিবাদ হৈছিল এইখন দিয়ে মোক মাৰিছিলে তাৰপিছত মই একদম টানি লৈ আহিছো এইখন মই এখানে টানি লৈ আহিছো আজি হিচাপ নাই ফুটাইয়ে আছে সি মানে পটকা যে ফুটাই তেনেকুৱা ফুটাই আছে এই দীঘল এনে ইমান দীঘল যিয়ে নহওক আৰু নীলোৎপল বৰুৱাক খেদি আহিছিল স্থানীয় ৰাইজে বন্দুকৰে গুলীচালনা কৰিছিল নীলোৎপলে প্ৰত্যক্ষদৰ্শী আছিল অজস্ৰ লোক মুৰ্গী দোকানৰ পৰা মানে দাও চাও লৈ কিনে গাড়ীখন হেৰি কৰি দোকানখন হেৰি কৰি বগৰাই থৈ দিছে ভাঙিছে আৰু তাৰপিছত আমি আৰু খবৰ পোৱাৰ কাৰণে আহিলোঁ দৌৰি আহি চাওঁ তাৰপিছত পেট্ৰল ডিটো ফোন কৰিলোঁ আৰু আগতে তাক কেছ দিয়া আছে সেই কেছটো আয়টোক ফোন কৰিলোঁ তেওঁ ক'লে মই পেট্ৰল ডিটো পঠাই আছোঁ গৈ আছোঁ তাৰপিছত পুলিচে পেট্ৰল ডিটো আহি পাল পুলিচ আহি পাল তাৰপিছত আমি ঘৰ দেখা পাইছোঁ ইমান বেয়া অশ্লীল ভাষা দি মোক ব্যৱহাৰ কৰিছে আৰু পুলিচৰ পেট্ৰল ডিটোৰ আগতে মানে গান ফায়াৰ কৰিছে যদি আমি প্ৰশাসনৰ ন্যায় বিচাৰিছোঁ আমি প্ৰশাসনৰ পৰা একো ন্যায়ে নাপাওঁ আজি অত দিনৰ পৰা পুলিচকে এনেকুৱা ব্যৱহাৰ কৰিছে প্ৰশাসনকে ইমান বেয়া ব্যৱহাৰ কৰিছে ইয়াতে ঘৰৰ পৰা ভিতৰৰ পৰা ফায়াৰিং কৰি আছে বাৰাণ্ডাৰ পৰা লগে লগে খবৰ দিয়া হ'ল আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হ'ল ইয়াৰ পিছত গল্পকাৰে আৰম্ভ কৰিলে নতুন নাটক এইবাৰ এই দৃশ্যটোলৈ মন কৰক ঘৰৰ দুৱাৰ বন্ধ বাহিৰত আৰক্ষী আৰু সাংবাদিকৰ দল দুৱাৰ খুলি দিয়া নাই নীলোৎপল বৰুৱা নামৰ তথাকথিত এই গল্পকাৰজনে ঘৰৰ পিছফালৰে তামোল গছত উঠি পলাবলৈ চেষ্টা আৰক্ষীৰ ঘৰত প্ৰৱেশত বাধা সাংবাদিকক অশ্লীল গালিগালাজ এইবাৰ নীলোৎপল বৰুৱাৰ এই ভাষ্য মন কৰক এইদৰে সাংবাদিকক কৰ্কটনা কৰিছে এইজন তথাকথিত গল্পকাৰে কেইটকা দৰমহা কৰেছপণ্ডেণ্ট কৰি 8,000 9,000 টকাতে নাই তহঁতৰ কুকুৰৰ পোৱালি হ'ল পৰৱৰ্তী সময়ত নীলোৎপল বৰাই ঘৰৰ দুৱাৰ খুলি দিলে
আৰক্ষীয়ে ভিতৰত প্ৰৱেশ কৰিলে ঘৰটোৰ ভিতৰৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল নীলোৎপল বৰুৱা কিন্তু নীলোৎপল বৰুৱাই জনতালৈ লক্ষ্য কৰি গুলীচালনা কৰা ইয়াৰ গানটো আৰক্ষীয়ে বিচাৰি নাপালে খবৰ পোৱা মতেতো নীলোৎপল বৰুৱা কিবা কাৰণত পাব্লিকে ইয়াত ঘেৰাও কৰিছিলে কিবা দোকান নেকি ভাঙিলে এতিয়া পৰিস্থিতি চম্ভালাৰ কাৰণে আমি আহিলোঁ আহি দেখি বহুত কষ্ট কৰি তেওঁৰ পৰা দুৱাৰ চৰ খুলিলোঁ খুলি ঘৰ চৰ চাৰ্চ কৰিলোঁ অভিযোগ এটা আছিলে তেওঁ ফায়াৰ কৰা বুলি ঘৰ চাৰ্চ কৰোঁতে কিন্তু তেনেকুৱা কোনো আৰ্মছ পোৱা নাই এতিয়া মানুহজনক লৈ কিছু সোধপোছ কৰাৰ কাৰণে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কেইবাবাৰো বিভিন্ন কাৰণত গ্ৰেপ্তাৰ হৈছিল নীলোৎপল বৰুৱা নামৰ এইজন তথাকথিত গল্পকাৰ থৈ দিছিলোঁ এটা কুকুৰ এটা ব্যুৰো ৰিপৰ্ট DY365